নমস্কাৰ, মই যোৱা শনিবাৰে থিয়েটাৰ চাবলৈ গৈছিলোঁ গুৱাহাটীৰ গণেশগুৰিৰ গোপাল বড়ো খেলপথাৰত হৈ থকা ইতিহাস থিয়েটাৰ। এই কথা অৱশ্যে সেইদিনাখন সন্ধিয়াই মই যোৱাৰ আগে এটা আপডেট দিছিলোঁ। থিয়েটাৰৰ পেণ্ডেলত সোমোৱাৰ লগে লগে বন্ধু কিশোৰ গোস্বামীক লগ পালোঁ। বহুদিনৰ মূৰত লগ পোৱাৰ বাবে বহুত কথাই পতা হ'ল। মই পিছে অকলে যোৱা নাই। থিয়েটাৰ চাবা তাৰমানে ন? থিয়েটাৰ চাই ভাল পোৱা নেকি? ক'ত আহিছা? মুভি নকয়, থিয়েটাৰ নহয়, থিয়েটাৰ। এয়া আছিল প্ৰথম দৰ্শনীৰ দৰ্শকে চাই অহাৰ পিছৰ দৃশ্য। হাউচফুল হৈ গৈছিলে। আমি পিছে ছেকেণ্ড শ্ব'হে চাইছিলোঁ। সোমাই গ'লোঁ মই ভিতৰলৈ আৰু চিনাকি মানুহ লগ পাই কথা অকণমান পাতিল। তাৰপিছত এবাৰ পিছফালে গেলাৰীলৈকে কেমেৰাটো ঘূৰাই দিলোঁ। এবাৰ কিন্তু মোৰো গেলাৰীত বহি থিয়েটাৰ চাবলৈ মন আছে। গেলাৰীত বহি থিয়েটাৰ চোৱাৰ কাৰ কাৰ অভিজ্ঞতা আছে বাৰু? বিভিন্ন ধৰণৰ বেপাৰীবোৰে তাত টিঘিলঘিলাই আছে। থিয়েটাৰ চাবলৈ গৈছোঁ যেতিয়া ভজা বাদাম আৰু টেঙা চকলেট খাবই লাগিব। খোৱা চোৱা পিছত হ'ব। আমাৰ হিৰো মহাৰাজ পদাৰ্পণ হ'ল। মহাৰাজে বাইকত উঠি ষ্টেজৰ ওপৰলৈ আহিলে আৰু সুন্দৰ এটা গানেৰে থিয়েটাৰ আৰম্ভণি হৈ গ'ল। নাটকখনত যতীন্দাৰ এণ্ট্ৰি কিন্তু ধামাকা দিয়াৰ এণ্ট্ৰি আছিল। নাটকখনৰ কাহিনীভাগ পিছে মই এতিয়াই ক'ব নোৱাৰোঁ, কাৰণ এয়া ক্ৰাইটেৰিয়াৰ বাহিৰত পৰে আৰু সেয়েহে গানকেইটাৰে অকণ দৃশ্য আপোনালোকক দেখালোঁ। এটা কথাই ক'ব পাৰোঁ যে যতীন বৰাৰ সুন্দৰ অভিনয়, বলিষ্ঠ কণ্ঠৰ যি ডায়লগ, সেয়া কিন্তু ইতিহাস থিয়েটাৰ নাচালে আপুনি কিন্তু মিছ কৰা হ'ব। এখন থিয়েটাৰৰ লগত জড়িত হোৱা প্ৰতিজন শিল্পী, কলা কৌশলী সকলোৰে যথেষ্ট সাধনা আৰু কষ্টৰ বলতহে এখন সফল নাটক ৰাইজৰ আগত দেখুৱাবলৈ সক্ষম হয়। এই থিয়েটাৰসমূহক মৰম কৰাৰ দায়িত্ব কিন্তু আমাৰ জনসাধাৰণৰ, মানে দৰ্শকৰ। দৰ্শক থাকিলেহে থিয়েটাৰ থাকিব। ভাল নাটক থাকিলেহে আমি দৰ্শকবোৰ উপকৃত হ'ম। সেয়েহে আমাৰ মৰম অবিহনে থিয়েটাৰ কিন্তু কেতিয়াও জীয়াই নাথাকে। আমাৰ পৰিয়ালটোৱে কিন্তু গণেশগুৰিৰ গোপাল বড়ো ফিল্ডত অহা প্ৰতিখন থিয়েটাৰৰে এখন হ'লেও নাটক আমি চাওঁৱেই। নাটকখনত এণ্ট্ৰিটো যেনেকৈ যতীন বৰাৰ ধামাকা দিয়া এণ্ট্ৰি আছিল, শেষতো কিন্তু ধামাকা দি কাৰ চলাই সপৰিয়ালে দৰ্শকৰ মাজেৰে বিদায় লৈছিল। থেংক ইউ, বাই বাই।